হেল্ল' গাইজ, আজি মই কোনো ধৰণৰ ৰেচিপি নিদিওঁ। আজি মই ছিঙিছোঁ নুনী পকা। কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। মই কিন্তু খাই বহুত ভাল পাওঁ আৰু ইমান ধুনীয়াকৈ লাগি আছে নহয়, ছিঙি ভাল লাগে। সেয়া বহুত পকি আছে। মই এইপিনে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইখিনি হৈছে গোমধান গছ ৰুইছে আৰু এয়া জলকীয়া, এয়া নুনী গছ। আৰু আজি নুনী খাই এটা জেগাত যাম বুলি ভাবিছোঁ, ভাল লাগে গৈ। এয়া নুনীখিনি হৈ গ'ল চিঙা আৰু এতিয়া মই জলকীয়া দি সানি খাইছোঁ। ভাল লাগে এনেকৈ খাই। কোনে কোনে খাই জনাবচোন। এতিয়া অলপ ওলাই আহিছোঁ। আমাৰ ঘৰৰ ওচৰতে বহুত ডাঙৰ পুখুৰী নিচিনা এটা খান্দি থোৱা আছে। ইয়াৰ মাটিবোৰ ইটা ভাটালৈ লৈ যায়। ইটা বনাই। বলকচোন চাই আহোঁ অলপ আগত। কিন্তু মই মুখত কিবা খাই আছোঁ। এইটো বস্তু কাৰ কাৰ ফেভৰেট হয় কমেণ্টত জনাবচোন। কুমলীয়া তামোল কাৰ কাৰ খাই বহুত ভাল লাগে বাৰু কমেণ্টত প্লিজ জনাই দিব। এইফালে কুকুৰ 3টা বহি আছে ইয়াতে। বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে এইফালে। দেখাম বাৰু বেলেগ কেতিয়াবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি পাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।